চাব পাৰে এইটো ৰাস্তা ক'ত যায় মানে একদম এটা ৰাস্তা আমি মাজে মাজে আহিলো পাহাৰৰ মাজে মাজে কিন্তু আমি কোনো হেল্ল' গাইছ গুড মৰ্ণিং আৰু মোৰ অন্যতম আজি নতুন ব্লগ লগ স্বাগতম জনাইছোঁ যোনে লাইক কৰে কমেণ্ট কৰে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আজি যাই আছোঁ অৰণ্যলৈ ভিতৰত বহুত ঘানা জংঘললৈ চাই থাকক অৰণ্যৰ ভিতৰত আমি আছোঁ মানে সেইটো যোনখন আপোনালোকে দেখা পাইছে দূৰত পাহাৰত তাৰ ভিতৰত যাই আছে তাৰ ভিতৰত মাজত পুৰা যাম আজি মানে আজি জংঘল ঘূৰিবলৈ যাইছোঁ তাৰ ভিতৰত চাই আমি মোৰ পৰা জংঘলৰ মাজত পালোহি মানে এতিয়া জংঘলৰ ভিতৰত কি আছে নাজানো বহুতো কিবা কিবি হ'ব পাৰে ত' আজি মই ভাইটি আৰু মই জংঘললৈ আহিছোঁ মানে অকণমান ঘূৰিবলৈ আজিতো মানে ক'তো যোৱা নাই গতিকে আমি জংঘলৰ মাজে মাজে আহিছোঁ ঠাইৰ আগত কি হ'ব ডেঞ্জাৰ আছে ডেঞ্জাৰ যেন বস্তু ভাইটি আছে ভাইটি লগত আমি যাই আছোঁ চ' তেনেকুৱা আহি আমি পুৰা জংঘলৰ মাজত আহি পামেই আৰু মানে আহি পাইছোঁ অকণমান চ' চাব পাৰে আমাৰ কিমান দূৰৰ পৰা কিমান দূৰ আমি তাতে আছিলোঁ ত'ত পাহাৰৰ তাৰপাছত আহি গৈছোঁ জংঘলৰ মাজত বহুতো কিবা কিবি এনেকুৱা থাকিব পাৰে আমি একো নাজানো জংঘলৰ মাজত আমি পুৰা ঘনা জংঘলৰ মাজত জংঘলত সোমাবলৈ আহিছোঁ আজি আমি বেম্বো কাটিবলৈ চাই থাকক আমি বেম্বো কাটিবলৈ আহিছোঁ কি হ'ব পাৰে ঠিকনা নাই আজি জংঘলৰ ভিতৰৰ মাজত ত' আমি যাইছোঁ বহুত তেনেকুৱা জংঘলৰ মাজে বহুত ভিতৰত কোনো চুনচান মানুহ ঘৰ চৰ একো নাই বহুতো ভাগৰ লাগিছে বহুত ওপৰত পাহাৰত আমি আহি মানে জংঘলৰ ভিতৰত সোমাই যাই আছোঁ গাছ চাব বহুত জংঘলৰ মাজে জংঘলে গাছ আৰু আমি মানে একোৱে পোৱা নাই মানে জংঘলৰ বাহিৰে খালি জংঘলৰ ভিতৰত যাই আছোঁ এতিয়া আমি নাজানো আমি ক'ত যাই পাওঁ জংঘলৰ ভিতৰত সোমাই কিন্তু আমিতো বাঘ কাটিবলৈ আহিছোঁ বাঘ এটা জেগাত কোনফালে ৰাস্তা আছে কোনফালে নাই একো নাজানো বাছ জংঘলৰ ভিতৰে যাই আছোঁ ভিতৰত আহি পালোঁ মানে জংঘলৰ বহুত ওপৰত আহি পালোঁ চবফালে পাহাৰে চব চাব কোনো দূৰ তাৰ মানুহ ঘৰ চৰ একো মানে চিন চাপ নাই আৰু চ' তেনেকুৱা জেগাত আমি আজি আহিছোঁ বাঁহ কাটিবলৈ চাই থাকক মোৰ ভিডিঅ'টো শেষলৈ কি হয় কি নহয় আপোনালোকে চাই থাকক বেলেগ চিষ্টেম হ'ব আছে মানে বহুত ইউনিক চিষ্টেম হৈ আছে যেনেকুৱা মানে আগন্তুক ভিডিঅ' মোক আপোনালোকে চাই আছে তেনেকুৱা নহয় মানে এইটো মানে বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ যাই আছে জংঘলৰ ভিতৰত আমি যাইছোঁ কি কৰি চাই থাকক বহুতো মানে জংঘল কমি গৈছে মানে এতিয়া খৰালি চিজন কাৰণে গছ গছৰ পাত হৈ গৈছে গছ গছনিৰ পাত হৈ গৈছে কেনে মানে জংঘলটো অকণমান পাতলা হৈছে মানে ইমান পাত চাত নাই শুকাইছে জংঘল হ'লে কি হ'ব মানে কোন নামত কি হ'ব পাৰে কোনো গেৰেণ্টি ক'ব নোৱাৰা জংঘলৰ ভিতৰত তেনেকুৱা আহি আমি বহুতৰ ভিতৰত পাইছোঁ মানে কিমান ডাঙৰ পাথৰ আছে আৰু পাথৰৰ মাজত কেনেকুৱা আছে এইবোৰ ইমান তল মাজত আমি আহি পাইছোঁ আজি চাব চোৱা জংঘলত আমি ওপৰত আছোঁ জংঘলৰ তলত কিমান তলত আমি আহিছোঁ নিজে কৰক ভাবিব পাৰে আপুনি মই মানে চিনাকি জংঘল আছোঁ কিন্তু নহয় এনেকুৱা নাভাবিব চিনাকি জংঘলত মই অহা নাই আমি মানে অচিনাকি জংঘল আহিছোঁ মানে কোনো দিন অহা নাই সেই জংঘলত মানে আজি আহিছোঁ জংঘলৰ ভিতৰত নাজানো কি হয় আমি আহিছোঁ চাই থাকক আৰু আমি এনেকুৱা মানে ভিতৰত সোমাই যাম না ভিতৰৰ ৰাস্তাত
আগতে খাব আপোনালোকে মই দেখা পাইছোঁ অকণমান ভিতৰত নাজানো ভিতৰত সোমাই ক'ত যায় মানে পুৰা পাথৰৰ চেপে চেপে চৰি মাটিৰ চেপে চেপে চৰি अरे कहना क्या चाहते हो মাটিৰ চেপে চেপে চৰি মাটিৰ এটা সৰু ৰাস্তা আছে তাৰ ভিতৰতে আমি সোমাই যাম আপোনাৰ লগত দেখাইছোঁ মানে মই এতিয়া মাটিৰ এটা মানে ৰাস্তা চেপেদি ভিতৰলৈ সোমাই যাম এনেকুৱা হ'ব ৰিয়েকশ্যন আমি তেনেকুৱা আহিব পুৰা নামি কৈছোঁ তলৰ মানে বহুত একদম চলপি ৰাস্তা আছে সেই গতিকে আমি তলে আমি মানে বহুত মানে তাত যেনেকুৱা নামি তলৰ পৰা দৌৰি আহিছোঁ আমি মানে খোজকাঢ়ি খাব নোৱাৰোঁ মানে ডাইৰেক্ট মানে ৰাস্তাটো এনেকুৱা তল আছে না মানে ডাইৰেক্ট দৌৰি তলত আহি পাইছোঁ এতিয়া আমি চোৱা আমি কেনেকুৱা মাজে আহি পাইছোঁ দূৰ এখন পাহাৰলৈ নিজান এখন পাহাৰলৈ তাতে একো মানুহ নাই তাৰ ভিতৰত আহিছোঁ আমি আজি জংঘলত বেম্বু কাটিবলৈ আৰু এতিয়ালৈকে যোনে মোৰ ভিডিঅ'টো চাই আছে লাইক কৰা নাই কি কৰি আছে লাইক কৰি দিয়া আকৌ এনে চাই কিয় আছে মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰি দিয়া আৰু কমেণ্ট কৰি দিয়া এটা কেনেকুৱা লাগিছে এই পাহাৰটো আহিছোঁ আমি আপোনালোকে চাই কেনেকুৱা পাইছে লাইকটো জুলি টিপি দিয়ক ইয়াতে অকণমান ৰেষ্ট কৰিলোঁ বহুত মানে ভিতৰে পৰা আহি আমি ইয়াতে অকণমান ৰেষ্ট কৰোঁ মোৰ ভাইটি ই মানে অকণমান লাজ কৰে ভিডিঅ' আগত কোনো দিন অহা নাইতো তেনেকুৱা সেইকাৰণে সি মোক ঢাকি পিছত লুকাই আছে তেনেকুৱা আমি আহি এতিয়া অকণমান ৰখিছোঁ আৰু এতিয়া আমি আগুৱাই লৈ যাম যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কি চাই আছে জলদি ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক এটা কৰি কমেণ্ট এটা কৰি ঘাল দি ডাঙকে বজাই দিয়ক আমি তেনেকুৱা মানে তাত ৰেষ্ট কৰিকে আৰু মানে জংঘলত বুজাই আহিছোঁ মানে জংঘলত আৰু আগলৈ যাম ত' চোৱা মানে আৰু আমি জংঘলৰ মাজে যাই আছোঁ মাজে মাই গড মানে আমি যোনফালে অকণমান চাফা আছে তাৰ ফ্লেৰি যাই আছোঁ ইমান হাবি কোনো ৰিক্স নাই গতিকে আমি অকণমান চাফা ৰাস্তাত যাই আছোঁ আমি এনেকুৱা জংঘলৰ মাজে আহিছোঁ বুলি আপোনালোকে ভাবিছে নেকি বোলে মই আজি পুৰা জংঘলৰ মাজেদি ভাবি আহিছোঁ যে অচিনাকি জংঘল বুলি ভাবিছা নেকি কিন্তু নাভাবিব কিয় নাভাবিব ভাবিব গতিকে মই বহুত জংঘলৰ মাজে আহিছোঁ আজি নহয় একচুৱেলি এইটো হৈছে আমাৰ এই বাগান মানে ঘৰৰ পৰা 7-8 কিলোমিটাৰ হ'ব তাৰ ভিতৰত আজি মই বাঘ কাটিবলৈ আহিছোঁ সেইকাৰণে এনেই ফ্ৰী আছিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এটা অন্য এটা ভিডিঅ' লৈ পাম চ' গাইছ ভিডিঅ'টো আপোনালোকক অকণমান ফানি কৰিলোঁ বোলে মই কৈছিলোঁ যে আপোনালোকক মই এটা অদ্ভুত এটা জংঘলৰ মাজলৈ যাম কিন্তু তেনেধৰণৰ কোনো অদ্ভুত জংঘল নহয় এইটো হৈছে আমাৰ বাঁহ বাগান তাতে আমি বাঁহ কাটিবলৈহে আহিছোঁ चीटिंग करता है तू चीटिंग करता है तू চ' ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব দেই থেংক ইউ আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালা জৰুৰ মানে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল লাগে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্টটো কৰিব বিলকুল নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা পালা চাই
দে বাই বাই চ' অন্য এটা ভিডিঅ' আপোনালোক আৰু লগ পাম পুনৰ এবাৰ